গৰাখহনীয়াত মানে দুৰ্গস্ত যিবিলাক মানুহ আমাৰ বৰলগা জিপিৰ পৰা মানে নদীভংগ হৈ আমাৰ বাগাপাৰা জিপিৰ অন্তৰ্ভুক্ত চুমৰাচালিত অৱস্থান কৰি আছে। কিন্তু ডিচি মহোদয়ক নদীভংগত ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ কাৰণে অভিযোগ দাখিল কৰা সত্ত্বেও সিহঁতৰ নামখিনি অহা নাই। সেইকাৰণে ইতিমধ্যে যিবিলাক লিষ্ট আহিছে, যিহঁতৰ মানে গৰাখহনীয়াত ঘৰ ভাঙাই নাই, সিহঁতৰ নাম এপ্ৰুভ লিষ্টত আছে। আৰু আচলতে যিবিলাকৰ ঘৰ ভাঙি সিহঁত গুচি গ'ল, অসহায় অৱস্থাত বেলেগ ঠাইত কোনোমতে চলি আছে, সিহঁতৰ লিষ্টত নাম নথকাৰ কাৰণে সিহঁতে জিলা পৰিষদ, জিলা উপায়ুক্ত আৰু প্ৰশাসন মহলক বা চৰকাৰ মহলক অৱগত কৰিব বিচাৰিছে যে ইয়াৰ মানে লিষ্টখিনি যিবিলাক দায়িত্বৰত মেম্বাৰ প্ৰেছিডেণ্ট বা গাঁওবুঢ়াহঁতে কৰিছে, সেইখিনি যথাযথভাৱে ইহঁতে পাব লগাৰ কাৰণে ইয়াত অভিযোগ দাখিল কৰিছে। তো ইয়াৰ যথাবিহিত ব্যৱস্থা আশা কৰোঁ যে এই দুখীয়া শ্ৰেণী যিহঁতে হয়তো নদীভংগ হৈ ইহঁতে ইমান দুৰ্ভগীয়া ঠাইত বসবাস কৰি আছে, যদি চৰকাৰে সুবিধাখিনি দিয়ে, ন্যায্যভাৱে মানে প্ৰাপ্য যিবিলাক মানুহ ন্যায্য আছে সিহঁতক মানে সঠিক ৰূপে চিনাক্তকৰণ কৰি ইহঁতৰ চৰকাৰী যিটো নদীভংগৰ যিটো সহযোগিতা চৰকাৰী ফালৰ পৰা ঘৰ ভাঙা যিটো, সেইটো ইহঁতে ন্যায্যভাৱে পাব লাগে। চৰকাৰে কিমান টকা চেংচন কৰিছে আমি নাজানো, এইবিলাক দুখীয়া ৰাইজ, ইহঁতে চৰকাৰেহে জানিব কিমানখিনি হয়তো নদী ভঙা মানুহবোৰক দিব, সেইটো চৰকাৰে জানিব। লিষ্টখিনি ইতিমধ্যে পাব্লিছ হোৱা বুলি আমি দেখা পালোঁ। হয়তো সেই লিষ্টত কিছুমানৰ নাম চেংচনত আছে আৰু কিছুমানৰ নাই। হয়, দুৰ্নীতি বুলি আমি অনুভৱ কৰি আছোঁ। কিছুমানৰ ঘৰখিনি গৰাখহনীয়াত ভঙাই নাই, তথাপিতো মানে সেইবিলাক মানুহৰ নাম 3-4টাকৈ সোমাই আছে। আৰু জেনুৱেন যিবিলাক মানুহ সেইবিলাকৰ ঘৰ ভাঙি বেলেগ ঠাইত আছে, সিহঁতৰ ঘৰৰ লিষ্টত নাম নথকাৰ কাৰণে আজি সকলোৱে সমবেত হৈ ডিচি মহোদয় আৰু চৰকাৰ মহলক মানে ইয়াৰ সুব্যৱস্থা আশাৰে মানে ইয়াত আজি সমবেত হৈ মানে ডিচি আৰু স্থানীয় যিবিলাক আছিল দায়িত্বৰত, সেইবিলাকৰ সঠিক তদন্তত ইহঁতৰ ন্যায্যখিনি পোৱাৰ আশাৰে মানে আপোনালোকৰ স্বৰ্ণাপন্ন হৈছে।